কৃষ্ণ জয় জয় শংকৰ জয় জয় মাধৱ জয় জয় শংকৰ জয় জয় মাধৱ তুমি হে অনাথ তুমি হে অনন্ত জয় জয় শংকৰ জয় জয় মাধৱ মন শংকৰে জয় জয় শংকৰ জয় জয় মাধৱ নমস্কাৰ প্ৰিয় দৰ্শক মোৰ লগত উপস্থিত আছে বিশ্বজিৎ ৰাজবংশী নেগাৰা নামৰ শিল্পী আৰু খুব ধুনীয়া নাম গায় 8 বছৰ ধৰি নাম গাই আছে অভিজ্ঞতাৰে পৰিপুষ্ট বিশ্ব আমাৰ গাঁৱৰে হয় গতিকে বিশ্বৰ লগত মই নেগাৰা অলপ সংগত কৰিলোঁ আৰু ৰাজীৱে পাৰকাছন বজাইছে খুব ধুনীয়া বজাইছে ৰাজীৱকো ধন্যবাদ জনাইছোঁ আৰু কেমেৰাত থকা ভাস্কৰ বৰ্মনক ধন্যবাদ জনাইছোঁ সিও এইখিনি হেল্প কৰি দিছে মোক ভিডিঅ'টো বনোৱাত বিশ্বৰ মই মোৰ পৰিচয়টো জানিব বিচাৰিম আৰু বিশ্বৰ গুৰুজনাৰ নাম ক'লে মই ভাল পাম ঠিক আছে নমস্কাৰ মোৰ নাম শ্ৰী বিশ্বজিৎ ৰাজবংশী মোৰ দেউতাৰ নাম শ্ৰী কুমুদ ৰাজবংশী মোৰ গাঁও কান্দগছে ডাকঘৰ কান্দগছে নদিয়া চুপাৰ নতুন ধৰ্মৌজা জিলা নলবাৰী অসম লগতে মোৰ গুৰুজনৰ নাম তেখেতো এজন স্বনামধন্য পাঠক শ্ৰীযুত সৰ্বেশ্বৰ কলিতা আৰু এই কংকণ চেনেলৰ পৰাই মই তেখেতৰ শ্ৰীচৰণত সেৱা জনাইছোঁ ঠিক আছে বিশ্ব এতিয়া তুমি যিকোনো অসমবাসী যিটো এইবাৰ বিহু উদযাপন কৰিব নাপালে গতিকে বিহুৰ লগত সংগতি ৰাখি কিবা নামৰ যিকোনো এটা নামৰ দিহা বা পদ এফাকি বিহুৰীয়া সুৰত গাব পাৰি নেকি যদি পাৰি তেনেকুৱাকৈ গাই আমি আমাৰ অনুষ্ঠান সামৰণি মাৰিম ঠিক আছে পৰা যাবনে পৰা যাব তেনেহ'লে মই তুলসী বিয়াৰ নামটিৰ পৰা এটা বিহুৰীয়া দিহা গোটেই অসমবাসী ৰাইজক শুনাব বিচাৰোঁ কইনা হৈ আশ্ৰমৰ মাজত